মাছৰুমৰ খেৰবোৰ এই 4 আঙুল কৰি কাটি কিনে এনেকৈ বস্তাত ভৰাই কিনে পানীত ভিজাব লাগিব। এক ৰাতি পানীত তিয়াই থ'ব লাগিব। আমি এনেকৈ দুটা ঠাইত খেৰ জমা কৰি কিনে বস্তাত ভৰাই কিনে লৈছোঁ। লৈ কিনে ডাবাৰত দিছোঁ আৰু ডাবাৰত দি কিনে পানী দিম। পানীটো দিলে খেৰখিনি ফুলি আহে। ফুলি অহাৰ কাৰণে এনেকৈ শিল বস্তাৰ ওপৰত দিব লাগিব, যাতে খেৰখিনি ফুলি নাহে। ওজন থকা বস্তু দি দিলে হ'ল। দেখিছেনে পানী পূৰা ভৰ্তি হৈ গৈছে। এতিয়া ভালকৈ দিয়া হৈ গৈছে। এইটো কথা মনত ৰাখিব, যাতে পানীৰে খেৰবোৰ এক ৰাতি জিকি থাকে, যাতে ইয়াৰে যিটো ৰঙা ৰঙা পানী সেইটো গুচি যায়। এনেকৈ ডাঙৰ শিল এটা বস্তাৰ ওপৰত দিছোঁ। এনেকৈ পানীখিনি ভাহি যোৱাকৈ দি দিব, যাতে খেৰখিনি ভালকৈ সিজি উঠে। এইখিনি ৰঙা ৰঙা পানী গিলাখান ওলাই আহিছে, এইবোৰ বীজাণু। এই বীজাণু পানীবোৰ ওলাই যাব লাগিব।